Hello guys, welcome back to my YouTube channel. Aru আজি ভিডিওটো স্টার্ট কৰিছে একদম জংঘলৰ মাজৰ পৰা এই জংঘলৰ মাজৰ পৰা আৰে আমাৰ মূল পাৰ্টনাৰ আছে দুইটাই গৈ আছে ইফালে অলপ ব্ৰো হাই বুলি কৈ দিয়া আজি ধামাকা হ'বলৈ গৈ আছে ভিডিওটো চাই থাকিবা আজি অলপ মানে ধামাকা কৰো বুলি ভাবিছো আৰু ইফালে গৈ থাকো ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম এতিয়া একদম জংঘলৰ মাজে মাজে গৈ আছো দুইটাই সাইকেল লৈ এফালে আছে বাগান আৰু এফালে ডেঞ্জাৰাছ ফেন্সিং দিটো আছে ইয়াত যদি অকমানো যদি মিষ্টেক হৈ যায় না গাৰ ছাল বাকৰি মানে গুচাই শেষ কৰি দিব ডেঞ্জাৰাছ একদম অলপ লাগিলে মানে একচুৱেলিকে গুচি যাব একদম না কি কোৱা ভাই আৰু মোৰ ডিঙিতে লৈ থকা মাফলাৰটো কেনেকুৱা লাগিছে কওক এইয়া জংঘলৰ মাজেদি গৈ আছে একদম পেডেল মাৰি মাৰি জংঘলৰ মাজেদি গৈ আছে আৰু নে কি ভাই আরে বলে ফুল একদম দেখিছে কিমান ধুনীয়া ধুনীয়া পৰি আছে এইটো এই গছটোৰ নাম কি আছিলে কোৱাচোন থালপদুম বুলি এইটো থালপদুম বুলি কয় মই পাহৰি গৈছিলোঁ নামটো আমাৰ ঘৰটো আছে পুৰা ৰুইছোঁ বাউণ্ডাৰী একদম কিনাৰে ৰুই দিছোঁ পুৰা আৰু কোমলীয়া পাত ওলাই আছে বাগানৰ একদম সতেজ সেউজীয়া পাত তেওঁ মনোমোহা একদম অক্সিজেন লৈ গৈ আছোঁ একদম আজি ভিডিঅ'টো অলপমান মানে গপচ হ'ব স্কিপ নকৰিব আৰু গাইজ চোলাটো অলপ মই মিষ্টেক পিন্ধি আহিলোঁ নেকি অলপ ডাৱৰীয়াও কৰিছে বতাহও পূৰা দি আছে মানে কি ঠাণ্ডাও লাগিছে মানে একো নাই ভাই ডেকা অলপ জোচটো আছে তো গৈ থাকিম আৰু কি ন আৰু ফাইনেলি গাইজ আমি এইটো এটাৰ পৰা একদম পকা ৰাস্তাটো পাই গৈছোঁ আৰু মানে কি হ'ল ইয়াৰ পৰা আৰু কিলোমিটাৰমান আছে পাবলৈ আৰু গৈ আছোঁ আৰু খুব ধুনীয়া লাগিছে পকা ৰাস্তাৰ মাজত উঠিলোঁ যদি আৰু গৈ থাকিম লাহে লাহে চাইকেল পেডেল মাৰে এনেকৈ গৈ আছোঁ একদম ওপৰৰ পৰা তললৈকে আহি গৈছোঁ 2-3খনমান দলং এনেকৈ আহিছে একদম কি হ'ল পূৰা ওখ আছেতো আৰু আছে তাৰপৰা একদম তলত নামিনি কি ধুনীয়া লাগে পেডেল চেডেল মাৰিব লাগে একদম মানে কি হ'ল চুইচ থকা চাইকেল নিচিনা লাগে একদম গৈ থকা নিচিনা আৰু ইলেক্ট্ৰিক চাইকেল তেনেকুৱা লাগে আৰু একদম গৈ থকা নিচিনা হেল্ল' গাইজ ফাইনেলি আমি টেটুনবাৰী এইটো হাই স্কুল পাই গৈছোঁ আৰু এইটো ইফালে কিবা মৰ্ণিং ষ্টাৰ কিবা স্কুল আছে নেকি মই ইমান বিশেষকৈ নাজানো কিন্তু টেটুনবাৰী হাই স্কুলটো গম পাওঁ আৰু ইয়াত আছে বুলি এইটো মোৰ পিছফালে আপোনালোকে দেখিব পাৰিছে আৰু এইটো লোহাৰ দলং দি ওপৰ দি গৈ আছোঁ আৰু মোৰ একচুৱেলি লোহাৰ দলঙত বহুত ভয় লাগে মামৰে ধৰি মানে কি হ'ল এইটো ভাঙি যায়তো সেইকাৰণে মানে পূৰা ভয় লাগে স্কুল এইটো যিটো কৈছিলোঁ মই এতিয়া ৰেলৱালী পাই গৈছোঁ টেটুনবাৰীৰ যিটো ৰেলৱালী মানে ইয়াত পাই গৈছে ইয়াৰ পৰা আৰু বেছি দূৰ নাই আছে আৰু অলপ দূৰ তো গাইজ ফাইনেলি ভগৱানক চিন্তি ৰেলৱালীটো পাৰ হৈছোঁ আৰু লাহেকৈ ৰেলৱালী পাৰ হৈ গ'লোঁ ভগৱানক চিন্তি শিৱ বাবুক চিন্তি আৰু কিমান দূৰ আছে ক'ব নোৱাৰোঁ আৰু বতাহ দুটো চাইডৰ পৰা দি আছে ন আমি এইটো চাইডৰ পৰা এইটো চাইড দি আছোঁ কাৰণ পেডেল ইমান মাৰিব লগা হোৱা নাই ভাই এনেকৈ পষ্টাল হোৱা নাই চাইছে ভগৱানে চাইছে ডেঞ্জাৰ পষ্টাল হৈ গৈছে নহয় আৰু গাইজ কি হ'ল লাহে মানে কি হ'ল চাইকেল ৰাইডিং কৰিম বুলি ভাবি আছোঁ কেতিয়া কৰোঁ কি কথা সেইটো লাহেকৈ ক'ম আপোনালোকক আৰু সম্পূৰ্ণ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মৰম দি যাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি যাব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আমাক পূৰা 1K কৰি দিয়ক আপোনালোকক বহুত ধন্যবাদ জনাওঁ আৰু কি ক'ম এটা কেকে আপোনালোকৰ মৰমে মানে কি হ'ল এটা মানে খুব ধুনীয়া ভিডিঅ' বনোৱাত মানে পূৰা একদম ভাল লাগে আৰু একদম মনত মানে ভাল লাগি যায় একদম যাওঁ ন আৰু হেল্ল' গাইজ আমি ফাইনেলি মানে কি হ'ল ঘাইগাঁও এইটো চেণ্টাৰ পাই গ'লোহি ঘাইগাঁও চেণ্টাৰ ইফালে তেল ডিপু ওচৰ পাই গ'লোহি আৰু ইয়াৰ পৰা আৰু 2-3 কিলোমিটাৰমান যাব লাগিব আকৌ তেতিয়া আমাৰ মঞ্জিলটো পাই যাম আৰু পাৰ্টনাৰটো ইফালে পিছফালে আহি আছে আৰু ৰাস্তা মানে কি খুব ধুনীয়া হৈ গ'ল ইফালে 4 লেন বনাই আছেতো মানে কি হ'ল আমি একচুৱেলি ক'ব গ'লে ৰং ছাইডে আছোঁ এইটো ছাইড যাব লাগিছিল তো আগত ইফালেদি যোৱা ক্ৰচিং আছে নেকি তাত সিফালেদি সোমাই গুচি যাম ইফালেদি লেফ্ট ছাইডে গুচি যাম তাৰপিছত কি ক'ম আৰু তেল ডিপু ইফালে আছে কাৰণ তেল ডিপু এটাই ভাল কাৰণ আমাৰ ইয়াত তেল ভৰাব নালাগে সেইটোৱে ভাল
ফাইনেলি একদম পেডেল মাৰ গৈ থাক বিন্দাছকে ফাইনেলি গাইছ মোৰ পিছফালে হেৰিটো দেখিব পাই আছে এইটো ঘাইয়ে ষ্টেডিয়াম হয় ষ্টেডিয়ামত নহয় জানো ভাই ঘাইয়ে ষ্টেডিয়াম হয় আৰু ষ্টেডিয়ামটো আমি পাৰ হৈছোঁ এতিয়া জাষ্ট পাৰ হৈছোঁ আৰু একদম হা অ'পেনিং হোৱা নাই ন এইটো অ'পেনিং হোৱা নাই মানে কি হ'ল অ'পেনিং কৰিব লাহেকৈ তাৰপিছত এইকণৰ মাজতে এনেকুৱা ধূলি নহয় ধূলিটো খাই আহিলোঁ আৰু খাই অলপ মাজত একদম আৰাম পাইছোঁহি এতিয়া গৈ থাকিম লাহে লাহে মোৰ পাৰ্টনাৰটো পূৰা ভিডিঅ' বনাই আছে ময়ো ভিডিঅ' বনাই গৈ আছোঁ আৰু ফাইনেলি গাইছ আমি আহিছিলোঁ চাৰ্কল অফিচত অলপ কাম অলপ আছিলে আহি পাই গৈছে এইটো মোৰ পাৰ্টনাৰটো আৰু মই দুয়োটাই আহিছোঁ ইয়াত কাম অলপ আছে কামকেইটা কৰি মেলি আকৌ ব্লগ ষ্টাৰ্ট কৰিম ইয়াৰ পৰা আমি বেলেগ এটা ঠাইলৈ যাম তাক সৌন্দৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানে খুব ধুনীয়া ধুনীয়া কাঞ্চনৰ ফুল আছে কাঞ্চনৰ ঠাইত যাম মানে আৰু তাৰ আমেজবোৰ আপোনালোকক দেখুৱাম আজি মানে কি হ'ল ইয়াত কাম চাম হৈ গ'ল সকলোকেইটা আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ য'ত আহিবলগীয়া আছিলে তাত আহি পাই গ'লহি আৰু ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ পূৰা একদম এনেকুৱা ধুনীয়া দৃশ্য নহয় আমি আগতেও আহি থাকোঁ কিন্তু এনেকৈ প্ৰায় ভিডিঅ' চিডিঅ' বনাইছোঁ ইমান বনোৱা নহয়গৈ ভিডিঅ' এইবাৰ মানে পূৰা ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ আৰু তাৰ মানে দৃশ্যটো আপোনালোকক দেখুৱাম এতিয়া তো টেন ভিডিঅ'ত ইমান ক্লিয়াৰলি অহা নাই চাগে এইটো ফুলগছ কাঞ্চন মানে কি হ'ল বৰষুণ দি আছেতো বৰষুণ দি আছে মানে ইমান মানে অলপ ডাৱৰীয়া কৰিছে আন্ধাৰ লাগি আছে মানে ভিডিঅ'টো ইমান ভালকৈ অহা নাই বহুত বেয়া লাগি আছে মনটো ন ৰ'দটো দিয়া যায় খুব ভাল লাগিলেহেঁতেন কিন্তু পাৰ্টনাৰ এটা বহুত দিনৰ মূৰত লগ পাই গ'লে একদম কি ক'ব আৰু ন অশোক ভাল ন অশোক মানে আমি এতিয়া গৈ আছোঁ একদম সেউজীয়া একদম পাতৰ চাহ গছৰ একদম মাজে এইফালে গৈ আছোঁ কাঞ্চনৰ ফুল বিচাৰি গৈছে ই মানে একদম খুব ধুনীয়া ইফালে আছে বোলে আৰু তাকে মানে ই লৈ আহিছে মাটি এজন পাৰ্টনাৰ তাৰপিছত মই ইমান ভালকৈ চিনি নাপাওঁ আকৌ অশোক এইটো ছাইডতো মই ইমান ভালকৈ চিনি নাপাওঁ গতিকে ইয়াৰ লগত আহিছোঁ তাত গৈ ফটো চটো উঠিম ৰিলচ বনাম আৰু অলপ নে কি আছোঁ হেলেমতে লগ পালোঁ ইয়াকো লগতে গৈ আছোঁ এতিয়া লগৰটোক তাতে লগ পালোঁ লগ পাই মানে কি হ'ল লিও ক'লে ইয়াতে আহি যাওঁ বুলি তো গতিকে আমি ইফালে আহি গ'লোঁ মোৰ পাৰ্টনাৰটো ইফালে পূৰা ভিডিঅ' বনাই আছে ময়ো বনাই আছোঁ খুব ধুনীয়া লাগিছে ইয়াত আহি মানে কি হ'ল ফুলবোৰ দেখিব পাই আছে কিন্তু ডাৱৰীয়া কৰিলে আৰু ডাৱৰীয়া মানে কি বৰষুণ দি আছে সেইকাৰণে মানে কি হ'ল অলপ মানে আন্ধাৰ লাগি আছে কোৱালিটিটো ইমান ঠিক নহ'ব চাগে মোবাইলটো ইমান দামী মোবাইল নহয়তো গতিকে কোৱালিটিটো ইমান ঠিক নহ'ব চাগে হ'লেও আপোনালোকে অলপ হ'লেও কেপচাৰ কৰিব পাৰিছে আৰু আগত খুব ধুনীয়াকৈ আছে আপোনালোকক দেখুৱাই আছোঁ এইফালে আগত দেখোন ল'ৰা ছোৱালী বহুত দেখিছে লাজেই লাগে ভিডিঅ' চিডিঅ' বনাই থাকিব মানে কি হ'লেও মানে লাজবোৰ ভাঙিবলৈ ট্ৰাই কৰি আছোঁ আৰু পূৰা একদম মানে এয়া চাওক কেনেকুৱা ধুনীয়া লাগিছে একদম ইয়াৰ পৰা গৈ আকৌ ইফালেও আপোনালোকক দেখুৱাম মানে কি হ'ল কেমেৰা থাকিলে এনেকুৱা ধুনীয়াকৈ ফটো উঠিলোঁ হয় নহয় আৰে মোৰ পাৰ্টনাৰটো এইটো আহি আছে ঐ মানুহ আছেনে আছোঁ কিফালে বহুত মানুহ আছে নেকি অঁ ঠিকেই আছে এইফালে তুমি ইয়াত মানুহ বহুতেই দেখিছোঁ আৰু কি হ'ল অলপ মানে লাজো লাগেতো ভিডিঅ' চিডিঅ' বনাই ইমান এক্সপিৰিয়েঞ্চ নাই হ'লেও শিকি আছোঁ আৰু অলপ নাই কি আছোঁ হয় অলপ এই ইহঁতে অলপ ছাপৰ্ট কৰি থাকে এইটো ছাপৰ্টটোৱে লাগে আৰু মানুহৰ ছাপৰ্টটো থাকিলে মানে কি অলপ ভাল লাগে আৰু ব'ল চাওক
চবকে উঠাই দিওঁ আৰু হাই হাই কৈ দিয়া কিবা এটা কৈ দিয়া ভিডিঅ' হৈ আছে আছামিছত কোৱা আছামিজ নাজানে বড়ো জানে বড়োটো ইয়ে বড়ো হয় এলবি ব্লগছ বুলি মাৰা এলবি ব্লগছ এলবি পাই যাবা তোমালোক ছাবস্ক্ৰাইব কৰি দিবা অকণমান एलबी ब्लॉग एलबी का मतलब लखींदर बसुमतारी बसुमतारी আমি বড়ো বড়ো आंनि चेनेलखौबो साबस्क्राइब खालामना हो गाइस प्लास কৈ দিয়া আমাৰ গহপুৰ এৰিয়া মানুহ মানে কি হ'ল বহুতখিনি জেগাৰ পৰা ইয়াত আহে ফটো উঠিবলৈ ইয়াত কেইটামান লগ পালোঁ কি তেজপুৰৰ পৰা আহিছে তাৰপিছত বেদেতি ইফালৰ পৰা গোটেই আহি আছে মানে পূৰা কেমেৰা চেমেৰা লৈ আহি ফটো চটো উঠি আছে আৰু পূৰা কেইজনমান হেৰিয়াৰ পৰা আহিছে ক'ৰ পৰা আহিছে কেইজনমান ৰাজগড় অঁ ৰাজগড়ৰ পৰা আহিছে কেইজনমান এই আপোনালোকে ভিডিঅ'ত দেখা পাব ঘৰলৈ গৈ আছোঁ ঘৰ যোৱা ৰাস্তাটো পাই গৈছে আৰু এই ৰাস্তাৰ কিনাৰে কিনাৰে এনেকুৱা ধুনীয়া ধুনীয়া আছে নহয় গছ কাঞ্চনৰ ফুল ইমান ধুনীয়া আছে একদম এই একেবাৰে ইফালে লাইনলৈকে আছে পূৰা একদম লাইন খুব ধুনীয়া লাগে ইয়াত আহিলে মানে কি হ'ল যাবলৈ মন নালাগে আৰু এই দেখুৱাই আছোঁ আপোনালোকক একচুৱেলি মেইন প্ৰব্লেম কি হ'ল আজি অলপ ডাৱৰে গ'লেতো যিটো মানে ৰ'দ দিলে ভাল লাগে কোৱালিটি অলপ ঠিক ঠাক আহে আৰু ডাৱৰে কৰিলে অলপ গোলা আৰু আন্ধাৰো আহি থাকে মানে ৰিলছ দুটামান বনাব লাগিব নাকি ভাই ৰিলছ দুটামান বনাব লাগিব নিশ্চয় ফেচবুকৰ তাকেতো ন এইফালে গোটেই ৰিলছ বনাই আছে আমিও এটা দুটা বনাই যাওঁ তো ভাই ইয়াতে ৰখি দিওঁ চাইকেলটো চাইডত ৰখাওঁ এইকণ দে এতিয়া আমি একদম ইয়াৰ কাঞ্চনৰ পূৰা ফুল চুল উঠিলোঁ একদম খুব ধুনীয়াকৈ দেখিব লাগিছে দেখোন বেকমত কিন্তু কেমেৰাত কেপচাৰ হোৱা নাই ইমান ভালকৈ বহুত দূৰ হৈ গ'লতো গাইজ মানে কি হ'ল আমি ফুল চুল চালোঁ চাই মেলি লগৰটো গুচি গ'ল ঘৰলৈ তাৰপিছত ফটো চটো উঠিলোঁ ৰিলছ চিলছ বনালোঁ তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ ইয়াত ফেক্টৰী এটা আছিলে ফেক্টৰীটো কিনাৰ গৈ আছোঁ পূৰা একদম ইফালে আগত গৈ হোটেলত কিবা এটা খাব লাগে পূৰা ভোক লাগি আছে মানে হোটেলত গৈ আপোনালোকক লগ পাই আছোঁ আৰু ফাইনেলি আমি বহুত দূৰ ইফালৰ পৰা আহি মানে কেলে হোটেলত বহিছোঁ এতিয়া এইটো খাই লওঁ অলপ পূৰা ভোক লাগি আছে ইয়াৰ
গাইছ এটা খালোঁ পৰঠা এটা খাই ভোক নগৈছিলে আৰু এটা লৈ লৈছোঁ দুটাই এটা লৈ লৈছোঁ তাৰপিছত আজি ভিডিঅ'টো ইমানতে সকলোৱে চাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কি ক'ম আৰু অহাকালি হোলী আহি আছে হোলী আৰু নতুন ভিডিঅ' পাই যাব আপোনালোকে খুব ধামাকা হ'ব কালি ভিডিঅ' তো আজি ভিডিঅ'টো ইমানতে বাই বাই